হঠাতে প্লেন হ'ল ফুৰিব যোৱা, সেইবাবে মাক ষ্ট্ৰেট কৰি দিব দিলোঁ আৰু এইটো হেয়াৰ স্প্ৰে ইউজ কৰোঁ, বহুত বেছি ভাল হয়। যাৰ পিছত মিন্ত্ৰাৰ পৰা এযোৰ ড্ৰেছ অৰ্ডাৰ কৰিছিলোঁ, ভাবিলোঁ কি তাকেই পিন্ধি চাওঁ। সেই ড্ৰেছযোৰৰ লগতে নিউ পাৰ্চো ল'লোঁ আৰু জুডিঅ'ৰ পৰা আনিছিলোঁ ইয়াৰৰিংছ, তাকে এযোৰ পিন্ধিলোঁ। তাৰে পিছত ৰিংছো পিন্ধি ল'লোঁ। এতিয়া প্ৰচেচিংটো কালাটো কৰা, ধেমালি কৰিছোঁ। অকণমান মেকআপৰ টাচ আপ লগাই দিলোঁ আৰু এইটো হ'ল মোৰ ফুল আউটফিট। আৰু হাতত এডাল ব্ৰেচলেটো পিন্ধি লৈছোঁ, দেখাই আছোঁ ৰ'ব। ভাল লাগিছেনে কমেণ্ট কৰি জনাব দেই। এইটো হৈছে মোৰ ফুল লুক।